এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে জিলাভিত্তিক আত্মসহায়ক গোটৰ মহিলাসকলৰ লিষ্ট। তো কোনখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব, আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো অসমৰ কোন কেইখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত 10,000কৈ টকা লাভ কৰিব, এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক জনাইছোঁ অসমৰ কোন কেইখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব। প্ৰথমে কোৱা হৈছে তিনিচুকীয়াত 1,18,500, ডিব্ৰুগড়ত 1,40,000, যোৰহাটত 1,20,000। তাৰপিছত কোৱা হৈছে চৰাইদেউত প্ৰদান কৰিব 66,358 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক। তাৰপিছত কোৱা হৈছে শিৱসাগৰত 89,000, মাজুলীত 33,426, লখিমপুৰত 1,63,585, ধেমাজিত 1,11,722, কাছাৰত 1,45,000, হাইলাকান্দিত 64,011, কৰিমগঞ্জত 96,771, শোণিতপুৰত 1,54,000। তাৰপিছত কোৱা হৈছে দৰঙত 1,42,577। তাৰপিছত কোৱা হৈছে নগাঁৱত 2,46,000, কাৰ্বি আংলঙত 86,126। তাৰপিছত কোৱা হৈছে গোলাঘাটত 1,57,435, বিশ্বনাথত 1,19,000। তাৰপিছত কোৱা হৈছে হোজাইত 98,581, কামৰূপত 2,32,077। তাৰপিছত কোৱা হৈছে কামৰূপ মেট্ৰ' 33,042, নলবাৰীত 1,16,843, মৰিগাঁৱত 1,10,033, গোৱালপাৰাত 1,38,560। তাৰপিছত কোৱা হৈছে বজালীত 47,368, ধুবুৰীত 2,15,566। তাৰপিছত কোৱা হৈছে বঙাইগাঁৱত 1,08,500, চাউথ চালমাৰা 67,353, চিৰাঙত 63,737। তাৰপিছত কোৱা হৈছে কোকৰাঝাৰত 1,27,556, ওদালগুৰিত 1,37,000। তাৰপিছত কোৱা হৈছে বাক্সাত 1,63,339, লগতে ৱেষ্ট কাৰ্বি আংলঙত 41,240, ডিমা হাছাওত প্ৰদান কৰিব 20,983। তো এই লিষ্টত উল্লেখ থকা মতে অসমত 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি